close till I get up. Time is barely on our side. I don't wanna waste what's left. Morning walk কৰে নে আপোনালোকে? মই হলে কৰো। সাততে 15-20 মিনিট মান খোজ কাঢ়ো, বাহিৰলৈ ওলাই নাযাওঁ। সো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্নিং। পুনৰ আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মৰ্নিং ৱাক কৰাটো খুবেই প্ৰয়োজন হেল্ডি থকাৰ বাবে। সো মই সদায় 15-20 মিনিট মান ছাতৰ ওপৰত খোজ কাঢ়োঁ, তাৰপিছত নিজৰ দিনটো আৰম্ভ কৰোঁ। মই ৰেডি হৈছোঁ দিয়া স্কুলৰ পৰা আনিবলৈ। ৰাতিপুৱা ভাগত মই ভিডিঅ' কৰিব নোৱাৰোঁ, ৰেকৰ্ডিং কৰিব নোৱাৰোঁ, কাৰণ খুব বেছি ব্যস্ততা থাকে। ইয়াক স্কুলত লৈ যাব লাগে, তাই টিফিন ৰেডি কৰিব লাগে, তাইক ৰেডি কৰাব লাগে। চ' মানে ৰেকৰ্ডিং কৰিব নোৱাৰোঁ। আৰু এটা বস্তু দেখাব বিচাৰিছোঁ আপোনালোকক। আজি যিহেতু ভেলেণ্টাইন্স ডে, চ' ময়ো গিফ্ট এটা পাইছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ, ভাল লাগিছেনে? চ' মই এতিয়া যাওঁ ইয়াক স্কুলৰ পৰা আনিবলৈ। ব'লা দি দিয়া। দুপৰীয়াৰ চাহ খোৱা হ'ল আৰু এতিয়া বনাম মই লাঞ্চত আজি বনাম, দেখাই আছো। লাঞ্চত আজি কণী বনাম। এয়া হ'ল হাঁহৰ লোকেল কণী। Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. Ready to explore right up in the sky. I need you to listen, I need you to hear, and don't show any fear. I've been flying from town to town, from London to Taiwan. I've been all around the globe trying to protect your soul. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. We are heroes tonight. We will fly above the sky. We are heroes tonight. Yeah. এতিয়া বাজিছে সন্ধিয়া 4:30 আৰু এতিয়া আমি খেলিম ন মম। কি খেলিম? বেট বল। ব'লা।
বাবা ক'ৰ হৈ গৈছে পোৱা নাই আউট হিয়া এয়া গধূলিৰ চাহ ৰেডি পাঠি চেপেটা পিঠা খাইছেনে আপোনালোকে মোৰ বহুত ভাল লাগে চ' মই এতিয়া চাহ খাই আছোঁ পিঠাৰে পিঠাটো মায়ে বনাইছে টেষ্টি নাকান্দি পাতি লিখি দিয়া চাওঁ চাওঁ অঁ লিখোঁতে লিখোঁতে ভাগৰ লাগিছে অকণমান লিখি দিয়া 20 পৰ্যন্ত লিখি দিয়া এতিয়া তাইক পঢ়াব বহিছোঁ চ' দেখিছেনে বাহানা পঢ়িব নবহে ইমান বাহানা তাই বোলে ভাগৰ লাগিছে পঢ়িবলৈতে হেল্ল' ফ্ৰেণ্ডছ যোৱাকালিৰ ব্লগটো কমপ্লিট কৰিব নোৱাৰিলোঁ মোৰ মানে ফোনৰ চাৰ্জ শেষ হৈ গৈছিলে আৰু মই ভিডিঅ'বোৰ মোৰ ফোনেদিয়ে কৰোঁ চ' সেইকাৰণে আজি সামৰণি মাৰিছোঁ মোৰ ব্লগবোৰ চাই ভাল লাগেনে আপোনালোকৰ নাজানো আৰু দেই যদি ভাল লাগে প্লিজ লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব ঠিক আছে চ' এতিয়ালৈকে বাই বাই নেক্সট ভিডিঅ'ত লগ পাম হয়নে